উঠক 9 বাজিব হ'ল আপোনাৰ এখন ফেচবুকত ফটো আপলোড দিয়া সময় হ'লেই পাহৰি গৈছিলো ঐ মাৰতি তই মোক সোনকালে জগাই দিব নোৱাৰিলি ৰাতিপুৱাৰ পৰা কিমান বাজে জগালো ঠিক নাই উঠিবলৈ দেখোন মন নকৰে তেতিয়া মোৰ মোবাইলটো ক'ত গ'ল ইয়াত বিচাৰি লাভ নাই ৰ'বক মই আনি দিছোঁ যা মাৰতি সোনকালে আনি দে মা আপুনিনো মোক কিয় মাৰতি কয় সেই মাৰতি বুলি নকয় তোক মোক কি বুলি ক'ম তই মোৰ ঘৰত মৰিবলৈ অহা নাইনো কি কৰিবলৈ আহিছা হেৰি প্লেট কি বুলি কয় যা মোবাইলটো আনিবা প্ৰয়োজনটো শান্তি নাই ঐ এতিয়া কি কৈছা হা কি কৈছা মোৰ কথা নাই একো কোৱা নাই দিয়ক মনটো বৰ ভাল লাগি থকা হৈছে ফেচ কেইটামান অহা হৈছে নহয় বাবা আৰু যদি বেছি ভিউজ বাঢ়ি যায় তেতিয়াতো আৰু ভাল হ'ব মই আজি ভালদৰে ভিডিঅ' দুটামান বনাই দি দিব লাগিব দে মোবাইলটো দে আপোনাৰ ওচৰতে আছে আপুনিহে দেখা নাই গুড মৰ্ণিং গাইজ বুলি লিখি পোষ্ট কৰি দিওঁ কৃষ্ণ প্ৰভু চবে যাতে চাই আৰু বুঢ়ী একেবাৰে এনেহে এইটো ব্লগ বনাব পাৰিব বুঢ়ী আজি শিক্ষা দি আছোঁ দিনৰ দিনটো কাম কৰি বলে নোৱাৰোঁ তেওঁ দিনৰ দিনটো মোবাইল লিখিলে বহি থাকিব বোৱাৰী কওক বোৱাৰী বুলি মাতিলে যে পইচা যদি নামাতো বোলে দেখোন মৰতিহে এনেই ক'লো আৰু দে চাহ অকণ নিদিয়ে নেকি টিপিটো লাগিবই চাহ খাই দেখিছিল নে মোবাইল কেনেকৈ টিপি আছে তই দেখোন বৰ মুখেৰে বুৰবুৰাই আছা আপোনাক কথা এটা কওঁ মা ক আপোনাৰ এতিয়া বয়স হৈছে নহয় আপুনি এতিয়া ফেচবুকত ভিডিঅ' বনোৱাটো ভাল হোৱা নাই নহয় মানুহে দেখিলে কি বুলি ক'ব যি বুলি কৈ থাকক আপোনাৰ ল'ৰাই গম পালে আপোনাকে থ'ব একো নকয় মোৰ ল'ৰাই চব মোৰ কথাই শুনে জানো দিয়ক তাই তাক লগাই বেয়া কৰিছ তই আকৌ বেছিকৈ নলগাবি তাক মই ভাতটো বনাম দে শুনিছোঁ মই তই খালি যোগাৰখিনি কৰি দে তই ৰিং লাইটটো লৈ কৰা বাহ আজি ভাত বনাই খোৱাবনে হেল্ল' গাইজ আপোনালোকৰ খবৰ ভালনে আশা কৰোঁ আপোনালোকৰ ভালেই মোৰো ভাল আজি মই আপোনালোকক দেখাম চাহ কেনেকৈনো বনাই ধমেশ্বৰী তুমি ইমান চিঞৰি কান্দি আছা যে ধমেশ্বৰী হ'ব দিয়াচোন হ'ব দিয়া আই দেখি গোটেই হাত পৰিলে দেখোন তোমাৰ কি কথানো কৈছা কেনেকৈনো হ'ব পালে তোমাৰ এনেকুৱা বাৰু সেইখিনিলৈকে ঠিকেই বুজিলো কিন্তু তোমাৰ হাত দুখন কেনেকৈ পৰিলে সেইটোহে মানে কথাটো তুমি দেখোন নিজে যাব পাৰিবা হাতখনহে পৰিছে ভৰিকেইখন দেখোন আছে ব'লা এইডোখৰ গ'ল আৰু ব্লগৰ নামত গমেই নাপায় কি কৰি থাকে ধমেশ্বৰী ধমেশ্বৰী এনেকে মন মাৰি নাথাকিবাচোন মেলা চাব নোযোৱা নেকি যাব লাগিব ভিডিঅ' এটা বনাই দি দিব লাগিব মেলা চোৱাৰ বাৰী মৰি আছা এইফালে কওকচোন মেলা চাবলৈ নাযাওঁ তই যাব লাগিব যা ওলাই গৈ যা কিন্তু ধমেশ্বৰী তুমি জানো যাব পাৰিবা কি কথাহে কয় আকা কিয় নোৱাৰিম নহয় যিজনী মানুহে ৰুমৰ পৰাই ওলাব নোৱাৰে হাত পুৰা বুলি মেলানো কেনেকৈ যাব আপুনি কিন্তু বেছি কথা কৈ আছে দেই খং উঠিলে গম পাই যাব যোৱা পাৰিবা যোৱা আৰু ৰাম কন্দু বৰলৰ নিচিনা একো এষাৰ ক'বগৈ নোৱাৰি বৰ ধুনীয়া লাগিছে ন মই ভিডিঅ' এটা বনাওঁ ৰ হেল্ল' গাইজ এয়া আমি শাহুবাৰী মিলি মেলা চাবলৈ আহিলোঁ আপোনালোককো দেখাম দেই চাই থাকিব মোৰ ভিডিঅ' ধমেশ্বৰী নহয় জানো হয় তোমাৰ ভিডিঅ'সমূহ চাওঁ কালি যে তোমাৰ যে হাতখন পুৰিছিলে ভিডিঅ' বনাওঁতে যে ক'বলৈ মাত লগাইছিলে নেকি বল ঘৰলৈ যাওঁ বল আহিলাই নেকি মেলা চাই আহিলোঁ কি হ'লে ধমেশ্বৰী ইমান সময়ত আহিছে যে বুঢ়াৰ পৰা শান্তি নাই বুজিছে কি ক'লেনো ভিডিঅ' বনোৱাৰ কথাটো লৈ হাঁহিছে জানো সেইটো বুঢ়া হ'ব হ'বই আৰু মানুহে তুমি নুশুনিলেই হ'ল সেইটো হয় বাৰু মই এবাৰ বিউটি প্ৰডাক্টৰ ওপৰত ভিডিঅ' বনাম বুজিছে বৰ ভাল হ'ব তুমি অলপ বহি লোৱা মই কাম এটা কৰি আহোঁগৈ মই ভিডিঅ'ৰ কামটোকে আগবাঢ়োঁ গান গাই থাকিলে নহ'ব ভিডিঅ' আৰম্ভ কৰোঁ হেল্ল' গাইজ মই আপোনালোকক দিম ধুনীয়া বিউটি প্ৰডাক্টৰ ওপৰত ভিডিঅ' আজিৰ পৰা মই দামী লিপষ্টিকবোৰ কিনো এইবোৰ আজিৰ পৰা নিকিনিব আপোনালোকে মই আইডিয়া মতে আপোনালোকে ঘৰতে লিপষ্টিক লগাব পাৰিব ধুনীয়াকৈ তামোল এখন খাই তামোলৰ পিঠখিনি কিবা এটা পাত্ৰত ৰাখি থৈ দিব তাৰপাছত তাৰে অলপ লগাই কৰিবলৈ যোৱাৰ সময়ত যাব পাৰিব দিলিহিনে মাত পাছফালৰ পৰা একদম হজম কৰিব নোৱাৰা হৈছে সিহঁতক হ'ব দিয়ক মৰতিজনী কওক কিয় মাতি আছিলে মানে আমি দুজনী বজাৰৰ পৰা আহোঁ বলক আপোনাৰ কেমেৰাটো ধৰি দিম দিয়ক বজাৰতে ব্লগ বনাব পাৰিব বল নহ'লে তুমি জানো সেইদিনাখন মই যে হাত পুৰা ভিডিঅ'টো দিছিলোঁ তাতে 50,000 ভিউজ হৈছে হয় নেকি আজি কণ্টেণ্ট মনিটাইজেশ্যনো পালোঁ বৰ ভাল কথা দেখোন ব্লগ বনোৱা কৰি ৰ'বকচোন হ'লে দি লগা আচ্ছা আহিলোঁ বজাৰত যাওঁ ছাতি আনিছে নাই কিয়
নহয় নহ'লে আকৌ আপোনাৰ সেই মেকআপৰ প্ৰডাক্টৰ বেছি খৰচ হ'ব যে মই ব্লগ বনোৱা কৰি দেখোন তহঁতে কি নাম দি জোকাইছ মোক মৰমতেহে জোকাইছোঁ দে মই বজাৰত যোৱা দেৰি হৈছে আমিও বজাৰলৈ যামতো আজি মোবাইলটো আনিছে নাই আনিছোঁ অলপ নহ'লে আজি আমিও ভিডিঅ' বনাই দিম যি লাগা গীতা বল দেখিলি তইহে মোক বেয়া পাওঁ ক'লো মই বেয়া পাওঁ বুলি সদায় কৈ থাকোঁ দেখোন মোৰ বয়স হৈছে মই ভিডিঅ' বনালে ভাল নালাগে বয়স হৈছেতো এতিয়া আপোনাৰ 50ৰ ওপৰত হোৱা নাই জানো মৰতি বয়স অকল কেলেণ্ডাৰতে থাকে মনটো নাথাকে ৰৈ থাকিব নালাগে কি কৰি হয় যা আৰু ভাল পাইছে একেবাৰে ভিডিঅ' এটা বনাম বুলি আহিলে আকৌ বৰষুণে পৰিলে কৰি ভিডিঅ' এটা বনাক আকৌ এই ৰ কৈছ যেতিয়া বনাওঁ কৰি সেইটো গাইজ এয়া চাওক আমি বৰষুণতে বজাৰ কৰিবলৈ আহিছিলোঁ আয়ো মা ক'ত আছ মোক বাচাহিও হস্পিটেললৈ লৈ গ'ল মই আৰু কোনোদিনে ভিডিঅ' নবনাওঁ